বুজিছনে খগেন, কালি ঘৰৰ পৰা কামলৈ ওলাই যোৱাৰ সময়ত দেউতাই মাত দিলে আৰু ক'লে, তোমাৰ লগত 500 টকা হ'ব নেকি? তেতিয়া একেবাৰে হঠাৎ যেন কিবা এটা আচৰিত অনুভৱ কৰিলোঁ। কি আচৰিত অনুভৱ কৰিলি বা? দেউতাৰ পিনে চাই মনত পৰিল সেই 2য় শ্ৰেণীত পঢ়ি থকাৰ কথা। তেতিয়া মই দেউতাক কৈছিলোঁ, দেউতা 2 টকা এটা দিয়া না। আৰু দেউতাই সুধিছিল, কিয়, কি কৰিবা 2 টকা লৈ? ময়ো কৈছিলোঁ, আইচক্ৰীম খাম দেউতা। তেতিয়াৰ সময়ত 1 টকাতে 4টা ৰঙৰ আইচক্ৰীম পাইছিল আৰু 2 টকাত নাৰিকলৰ সৈতে আইচক্ৰীম পাইছিল। তাৰ পাছত 2 টকা খোজা দেউতাই মোক 5 টকা দিছিল। বুজিছনে খগেন, মা দেউতা আচলতে এটা আচৰিত লগা চৰিত্ৰ। তেখেতলোকে গোটেই জীৱনটো চেষ্টা কৰিছে কেৱল আমাক স্বাৱলম্বী কৰাৰ বাবে। সময় কিমান দ্ৰুতগতিত যায় চাচোন। আজি দেউতাই অৱসৰপ্ৰাপ্ত। কিয় বা চকুৰ পৰা হঠাতে চকু পানী ওলাই গ'ল, মই গমেই নেপালোঁ বুজিছ। তাৰ পৰা মই মণিবেগৰ পৰা 100 টকা এটা ৰাখি যিমানখিনি আছিল দেউতাক দি দিলোঁ। এই দেখি দেউতাই কৈছে, নালাগে শুন, ইমানখিনি মই কি কৰিম? মই আকৌ কৈছোঁ, অলপ ঘূৰা ফুৰা কৰি আহাগৈ। তোমাৰ বন্ধুসকলৰ লগত অলপ আড্ডা মাৰি আহাগৈ। মনটো ভাল লাগিব, চাহ মিঠাই আদি খাই ল'বা, নে কি কোৱা? এইখিনিকে কৈ আকৌ ওলালো কৰ্মৰ উদ্দেশ্যে চকুলো মুচি। খগেন, নিজৰ মানুহৰ বাবে সময়তে কিবা কৰিব নোৱাৰিলে কিহৰ চাকৰি হে, কিহৰ ব্যৱসায়? এইবোৰ দি কি হ'ব? কিহৰ ইমান সাজসহ্য? সকলোতো খন্তেকীয়া। সঁচাই তই ঠিক কথাই কৈছ। মই ভাবোঁ মোৰ বুলি কোনোৱেই নাই। সকলো সাময়িকভাৱে মোক ব্যৱসায় কৰাৰ সুযোগ কৰি দিছে পৰম কৰোণাময় সৃষ্টিকৰ্তা। সকলো ঠিকেই থাকিব, কেৱল নাথাকো তই আৰু মই। সঁচাকৈ বৰ ধুনীয়া কথা কলি দেই তই। তাকেই জীৱনৰ উপলব্ধি বুজিছ।